লেতেৰা ল'বগৈ Hello everyone, welcome back to my YouTube channel. More channel or নতুন এটা vlogলৈ আপোনালোক সকলোকে পুনৰ একবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আমিও সকলোবোৰ ভালে আছো। আৰু যেহেতু আপোনালোকে লাষ্ট vlog চাই গম পাইছিলে মই মহুৰালে আহিছিলো মানে মোৰ মাৰ দেউতাৰ ঘৰলৈ আৰু মই ইয়াতে আছো মই আৰু ইভি ৰিংকু উৰিষ্যাত আছে আৰু আজি যেহেতু উৰুকা গতিকে মোৰ এই ভিডিঅটোৰ জৰিয়তে আপোনালোক সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা যাচিলো আৰু হে মই আজি এতিয়া মাহতৰ ঘৰত আছো আৰু ইয়াতে আমাৰ ইয়াতে মেজিৰ জাজুগাৰ আজি কৰি আছো আমি মানে দেউতাহঁতে বনাইছে আৰু ৰাতিলৈ হে আমি বৰ অকলেহে খাম মানে আৰু খুৰা আৰু খুৰী এজন আছে তেওঁলোক আহিব তেওঁলোকে খাব মামা ল'ৰাটো মই থৈ আহিছিলো কিন্তু তাৰো বোলে কোনোবা তাৰ লগৰ কোনোবা আহিব গতিকে হাতি বেলেগকে খাব আৰু ভন্টিও তাইও গ'লগৈ তো হে আজি বিহু গতিকে বিহুৰ অলপমান প্ৰিপাৰেচন কৰিছো আমি আৰু ভিডিঅটো চাগে আপোনালোকে বিহুৰ পিছতহে পাব কাৰণ ইয়াতে অকনমান নেটৱৰ্কৰ প্ৰবলেমো হয় আৰু মোৰ ভিডিঅ এডিটিং কৰিবলৈ মানে টাইমটো অকনমান খেলিমেলি হৈ যায় কাৰণ কোনোবা আহি থাকে বা ঘৰৰ কামতো লাগি থাকিবলগীয়া হয় সেইকাৰণে ভিডিঅ এডিটিং সময়মতে কৰিব পৰা নাই আচলতে কিন্তু প্লিজ আপোনালোকে ভিডিঅটো চাই থাকিব আৰু আহক তেতিয়াহ'লে আজিৰ এই বিহুৰ ব্লগটো আমি আৰম্ভ কৰোঁ আৰু দেউতাহঁতে সৰুকৈ এটা মেজিও বনাইছে মেজিটো মই বনাই থাকোঁতে আপোনালোকক দেখুৱাইছিলোঁ আহক মেজিটো মই দেখাইছোঁ আপোনালোকক সেইটো চাওক পিছফালে ৰ'ব একদম হোৱাইট হৈ আছে এইটো দেখিছেনে এইটো আমাৰ ঘৰৰ অকণমানি মেজিটো এইটো আমি চলতে সন্ধিয়াতে জ্বলাম আমি ভাত খোৱাৰ আগতে মানে পিছফালে আমাৰ ভাত বনাই ভাতৰ চৌকা পাতে এনেকৈ গেছত নবনাওঁ আৰু বাহিৰতে বনাম আজি আৰু আগফালে এফালে জুই ধৰিব সন্ধিয়া 6টামান বজাত আৰু আন্ধাৰ হোৱাৰ পিছত আমি মেজিটো জ্বলাই দিওঁ আগতে কি হৈছিলে দুটা বনোৱা হৈছিলে এটা ডাঙৰ আৰু এটা সৰু ডাঙৰটো বা কোনোবা এটা মানে সন্ধিয়া জ্বলায় আৰু এটা ৰাতিপুৱা জ্বলায় কিন্তু আজিকালি সেই যিহেতু মানে এতিয়া মানুহ কম আৰু আমি মা দেউতা মই আৰু এবাৰতো ৰিংকু নাই আৰু সেই খুৰা-খুৰী এজন আহিব বাছ আমি 5টা মানুহে গতিকে আমি সেই সন্ধিয়াতেই জ্বলাওঁ আৰু ৰাতিপুৱালেও থাকিয়ে যায় অঙঠা থাকি যায় তাতে জুই ফুৰা হয় জলপান খাওঁ আৰু ৰাতিপুৱা বাছ সেয়াই ভাবিছোঁ ব্লগ এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ প্লিজ ভিডিঅ'টো আপোনালোকে এণ্ডিঙলৈকে চাই থাকিব আজি বতৰটো আগবেলা ইমান বেয়া আছিলে কিন্তু এতিয়া এয়া অকণমান ৰ'দ ওলাইছে আমি ভাবিছিলোঁ দেউতাই মই ভাবিছিলোঁ কিজানি বৰষুণেই দিব নেকি কিন্তু এতিয়া নাই বতৰটো ভাল হৈছে আৰু এইফালে এইখন যে দেখিছে আগতে আমাৰ তাতে আলু কৰিছিলে এইবছৰহে কৰা নাই এইবছৰ কৰা হোৱা নাই আগতে আমি এইখিনিতে জুই ফুৱাই থাকোঁ এইডোখৰতে মেজিটো প্ৰত্যেক বছৰে বনাই বাৰু এইডোখৰত আমি জুই ফুৱাই থাকোঁ আৰু এইফালে আচলতে মাঘৰ বিহুত চুৰ কৰে ন এইফালে আমি ধুনীয়াকৈ চাই থাকিব পাৰোঁ এইটো চাইডে এই আগতেতো এই গোটেই গ্ৰীনেৰী যোনখিনি দেখিছে সেইখিনিলৈকে গোটেইখিনিতে আলু চব্জি এনেকৈ কৰে আজিকালি এইখনত নকৰে আৰু তাৰপিছত সেইফালে সেইডোখৰ জেগাত কৰিছিলে এতিয়া পিছে সেয়াও নাই এইবাৰ কিবা শাক চাকে অলপমান কৰা আছে বিশেষ একো নকৰিলে আৰু এইফালে জাতিলাও এজোপা লগাইছে মেবি এইফালে মা দেউতাই কৰা ফুলবিলাক এইবিলাক এইবছৰ ইমান ধুনীয়াকৈ এতিয়ালৈকে ফুলা নাই কাৰণ বিহুৰ পিছতহে চাগে অকণ ফুলিব ৰোৱাও দেৰি হ'ল নেকি নহ'লে এইটো টাইমত পিটনীয়াবিলাক বৰ ধুনীয়াকৈ ফুলে আৰু সেইফালে আছে আমাৰ সেইটো গোহালি আমাৰ তাতে গৰু ৰাখে আৰু এইবিলাক চব ফুলবিলাক ইভিয়ে আজি ৰাতিপুৱা এজোপা ইভিয়ে ভাঙিয়ে পেলালে গোটেই ফুলজোপা তাই গা ঘঁহাই আকৌ দেউতাই ৰুই থৈ গৈছে আৰু এয়া আমাৰ পিছফালে এইফালে ইয়াতে আজি আমি ভাত বনাম এইডোখৰতে চৌকা পাতিব দেউতা আহি পেলাই দেউতা এতিয়া আকৌ কিবা মাছ বিচাৰি গৈছে কালি মাছ আনিলে আজিৰ কাৰণে মানে কালি মাছ বিচাৰি গৈছিলে কালি মাছ পালে আৰু চিকেনো আনিলে এনেইতো আমাৰ আগতে হাঁহ খোৱা হয় কিন্তু এইবছৰ হাঁহ নাখাওঁ এবাৰ চিকেনেই খাম আৰু ইয়াতে এইডোখৰতে অলপ পিছতে চৌকা বনাব মই আপোনালোকক দেখাম বাৰু আৰু এইখিনিতে আমি আজি ৰাতি খানা বনাম এইডোখৰতে সেই পিছফালে খানা বনাম আমি আৰু ব্লগটোত আপোনালোকক মই দেখাই গৈ থাকিম আৰু এইটো আজি আমাৰ উৰুকাৰ যোগাৰ বাহু মাছ এটা এয়া দেউতাই কালি লৈ থৈছিলে এইটো এতিয়া দেউতাই কাটিব আৰু ৰাতি মা বা খুৰীয়ে কোনোবাই বনাব আৰু এইফালে মায়ে এয়া নিমকি বনাই আছে পিঠাখিনি যিহেতু মই লাষ্ট ব্লগটোত বনোৱা দেখাইছিলোঁ আপোনালোকক পিঠা আমাৰ সেয়া দুদিন আগতে বনোৱা হৈ গ'ল আৰু এতিয়া মায়ে এয়া নিমকি বনাইছে আৰু লগতে এয়া তেল পিঠা বনাইছে
আৰু যেহেতু হেয়া সন্ধিয়া লাগিলে এফালে এয়া চৌকাও পাতিছে ইটা দি পেলাই আৰু এফালে দেউতাই এটা লাইটো দি দিছে কাৰণ এইটো জোকাত লাইট নাই আসলতে আন্ধাৰ হ'ব নহলে খানা যেহেতু ইয়াতে বনাম আৰু এফালে এইজনী আমাৰ ইভি উৎপাত কৰি আছে হি আহি পেলাই জুইপুৱা হে জল থাকো এফালে জুইপুৱা দিকে দি দে মই হ'ব দিওক এনেকে জলি লওকচোন একো নাই ন আৰু এয়া ফাইনালি আমাৰ জুই জ্বলি গ'ল আমি ইয়াতে এতিয়া জুই ফুৱাই বহি আছোঁ বাৰু সবজি টবজি কাটি মেলি এফালে মায়ে নহৰু গুচাই আছে কাৰণ আমি ভাতটো যিহেতু বাহিৰতে বনাওঁ ভাতটো গেছত বনাই বাৰু মায়ে আৰু বাকী যিখিনি বস্তু বনোৱা হয় সবজি চিকেন এফালে চিকেন মই বনাম এইটো চিকেন মাছ এইখিনি গোটেইখিনি ইয়াত জুইত বনোৱা হ'ব আৰু এয়া হৈছে বিনুখুৰী পিঠা বনাওঁতে সেইদিনাখন আপোনালোকক দেখাইছিলোঁ সেয়া বিনুখুৰীয়ে আলু কাটি আছে আৰু এইজনী ইবিয়ে এডোখৰতে ধুনীয়াকৈ বহি জুই ফুৱাই আছে আৰু এয়া মই বনাম ইফালে এয়া লোকেল মুৰ্গী আৰু ইফালে এয়া মায়ে পিয়াজ কাটি থৈছে আৰু আদা নহৰু খুন্দি থৈছে ইবি সিট তাই খৰি এডাল লাগে মানে গম পাইছে নাই খৰি এডাল লাগে তাই সেইকাৰণে আৰু এইফালে এয়া কেৰাহী পাতিলোঁ আৰু ইয়াতে আমি মাংসখিনি বনাই ল'ম আৰু এয়া দেউতাই ধুনীয়াকৈ জুইখিনি ধৰিও দিছে আৰু এয়া মই এতিয়া মিঠাতেল এড কৰি দিছোঁ আৰু যিহেতু মোবাইলটো ধৰি ভিডিঅ' বনাই থাকিবলগীয়া হৈছে গোটেইখিনি মই আপোনালোকক দেখাব নোৱাৰিলেও অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম প্লিজ আপোনালোকে ভিডিঅ'টো এণ্ডিঙলৈকে চাই থাকিব আৰু এনেকৈ আমি উৰুকাৰ ৰাতি বাহিৰত এনেকৈ জুই ধৰি বনাই পেলাই খাওঁ আৰু এবাৰ আচলতে ৰিংকুও নাই সেইকাৰণে তাক মিছ কৰিছোঁ আৰু সেয়া বাবায়ো কৈ আছে আৰু বাবা মানে মোৰ দেউতা আৰু লাষ্ট ইয়েৰো আচলতে আমি আহিব পৰা নাছিলোঁ কাৰণ লাষ্ট ইয়েৰ মাঘৰ বিহুৰ টাইমতে ৰিংকুৰ ক'ভিড পজিটিভ ওলাইছিলে আৰু সেইকাৰণে আমি আহিব পৰা নাছিলোঁ কাৰণ মই প্ৰত্যেকটো বিহুতে ইয়ালৈ আহিবলৈ চেষ্টা কৰোঁ ঘৰলৈ কাৰণ মোৰ হাজবেণ্ড নন আছামিজ হয় তেওঁলোকৰ ঘৰততো ইমান বিহু তেনেকৈ চেলিব্ৰেট কৰা নহয় মাঘৰ বিহুটো কৰে বাৰু তথাপিও মই ইয়ালৈকে আহিবলৈ চেষ্টা কৰোঁ যিহেতু মা দেউতাও অকলে থাকে আৰু এতিয়া যিহেতু মেজিটো জ্বলোৱা হ'ব সেইকাৰণে মায়ে ধূপ জ্বলাই সেৱা কৰি লৈছে আৰু আমাৰ ফালে আচলতে মই সন্ধিয়াতেই জ্বলোৱা দেখোঁ আৰু আগতে আমি যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া কিন্তু দুটা মেজি বনোৱা হৈছিলে এটা ৰাতিপুৱা জ্বলাই আৰু এটা গধূলি জ্বলাই কিন্তু আজিকালি দেখিছোঁ সকলোৱে গধূলিতেই মানে মেজিটো জ্বলায় কিন্তু ঠাই বিশেষে এইটো বেলেগ বেলেগ হয় বাৰু আমাৰ ফালে কিন্তু গধূলিয়ে জ্বলায় মানে ইবি বেঠে ৰহ এয়া আমাৰ এইফালে মাংস বনি আছে কুকুৰা মাংস বাবাই পানী দি দিলে পুৰা দেখিছেনে বাৰু কথা ক'লে নুশুনে নহয় বাবাই আপুনি যিমান বনালেও বাবাই নিজৰ মতেহে মানে হেৰি কৰিব হাতটো দিবগৈ হা এইফালে আমি বাহিৰত এয়া কুকুৰা মাংস বনাই আছোঁ খুৰী পিঠা চিঠা বনাই হ'ল নাই হ'লগৈ পিঠা বনাই হৈ গ'ল পিঠা বনালোঁ লাড়ু বনালোঁ ধূপ পিঠা বনালোঁ তিলৰ লাড়ু বনাইছোঁ হে বনালোঁ খাওঁতাহে মানুহ নাই খালি হয় নাই গুড়ৰ পিঠা গুড়ৰ ঘিলা পিঠা কাইলৈ আমাৰখিনি দেখাব লাগিব ফটো ভিডিঅ'ত দেখাম আৰু কাপোৰখন ক'লৈ গ'ল জানো মাংস হৈ গ'ল বাবাই পানী দি ঢেং ঢেং কৈ পেলালে খালি মোৰ ষ্টাইলত নহ'লে আৰু সেই এভৰিৱান আমাৰ এয়া মাংস বনাই হৈ গ'ল চিকেন বনালোঁ লোকেল চিকেন আৰু এইফালে এতিয়া আকৌ কেৰাহীখন পাতি দিছে সেই একেখন কেৰাহীয়ে ইয়াতে মাছৰ জোল বনাব মাছটো মা বা খুৰীয়ে কোনোবাই বনাব আৰু দেউতাহঁত গৈছে আগফালে মেজিটো জ্বলাবলৈ মায়ে সেই ধূপ চুপ জ্বলাই থৈ আহিলে আচলতে চাকিও জ্বলাই কিছুমানে আমাৰ মাহঁতে ধূপহে জ্বলায় ধূপ চুপ জ্বলাই সেৱা কৰিলে তাৰপিছত এতিয়া সেয়া মেজিটো জ্বলাব তাৰপিছতে আমি আকৌ তালৈ যাম ফাৰ্ষ্টতে এতিয়া মাছখিনি বনাই লওঁ কাৰণ এইফালে নহ'লে আকৌ জুইটো নুমাই যাব তাৰপিছতহে আমি আকৌ আগফালে যাম আৰু এইজনী ইবিয়ে এয়া বিস্কুট খাই আছে ধুনীয়াকৈ ইবি তাই ধুনীয়াকৈ জুই ফুৱাই ফুৱাই একদম বিস্কুট খাই আছে এইখিনি বহিলে এইফালে এয়া জুই জ্বলি আছে এখন কেৰাহী হেৰি হ'ল পিছে গৰম হ'ল মাছখিনি এয়া বিনুখুৰীয়ে বনাই আছে ফ্ৰাই কৰি আছে মাছৰ টেঙা জোল বনাব আৰু এয়া আমাৰ মাছৰ আঞ্জাখনো ৰেডি হৈ গ'ল আলু আৰু থেকেৰা দি পেলাই মাছৰ আঞ্জাখন এয়া বিনুখুৰীয়ে বনালে আৰু এতিয়া এয়া কাঢ়ি দিব কাৰণ আমি এতিয়া আকৌ আগফালে যামগৈ যিহেতু আগফালে মেজিটো জ্বলোৱা হৈ গ'ল এয়া আমাৰ মেজি জ্বলি গ'ল আজিৰ দিনটোততো কেঁচা শুকান সকলো খৰি সোনকালে একদম জ্বলি যায় ন সেয়া চাওক আমাৰ খৰি আধাটো শেষেই হ'ল জ্বলি আৰু ইয়াতে খৰি আৰু জাপিব লাগিব যিহেতু আমাৰ চুঙা চাউলো পুৰিব আজি ইয়াতে আৰু এইফালে এয়া বিনুখুৰীয়ে বেঙেনা আলু আৰু বিলাহী পুৰি আছে পিটিকা বনাবৰ বাবে যিহেতু আমাৰ বেছি আইটেম নাই কৰা মাছ মাংস ভাত আৰু দালিয়ে হয় আৰু লগতে এয়া পুৰা বেঙেনা পিটিকা
আৰু ফাইনেলি আমাৰ খানা ৰেডি আৰু যিহেতু ঠাণ্ডা বতৰ বনাই থোৱা খানা থৈ দিলে ঠাণ্ডা হৈ যাব সেইকাৰণে আমি এয়া খাবলৈ ল'লোঁ দেউতা আৰু এয়া ঠাণ্ডাই বহি পেলাই খাই আছে আৰু এয়া মই খাম একদম জুইৰ কাষতে বহি লৈছোঁ ধুনীয়াকৈ কাৰণ ইমানেই ঠাণ্ডা পৰিছে জুই নহ'লে মানে নোৱাৰি বাহিৰত এনেকৈ বহি খাব এয়া চুঙা চাউল চুঙাত ইয়াতে বৰা চাউল ভৰাইছে যিহেতু আমি বিহুৰ দিনাখন ৰাতিপুৱা চুঙা চাউল খাওঁ গতিকে কাইলৈ সেয়া খাম আৰু এইটো এতিয়াই পুৰি থ'ব কাইলৈ ৰাতিপুৱা অলপমান গৰম কৰি ল'ব আৰু এয়া আজি এতিয়া বিহুৰ এয়া মাঘ বিহু আজি এয়া আমি ৰাতিপুৱা এয়া জলপান খাবলৈ লৈছোঁ এয়া চাওক আমাৰ দেৰিয়ে হৈ গ'ল বাৰু গা চা ধুই মেলি আৰু আমাৰ ৰাতিপুৱা মেজি নজ্বলাই ৰাতিয়ে জ্বলালোঁ কালি আৰু এতিয়া এয়া জলপান খাবলৈ লৈছোঁ তাৰপিছত এইফালে এয়া পিঠা আছে এইবিলাক খাম নাই দেখোৱাতো আৰু এইফালে আমাৰ ইবিও আছে ইভিয়ে পোলাও খাই আছে ইভি তাই চিকেন আৰু ভাত হালধি দিয়া ভাত